মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত মোকালমোৱা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মোকালমোৱা আৰু বৰতলাত দুখনকৈ চৰকাৰী অনুজ্ঞাপত্ৰ মদৰ দোকান মুকলি কৰাত উদ্বেগ প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ সচেতন মহলকে ধৰি সৰ্বসাধাৰণ ৰাইজে। আবকাৰী বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লৈ মোকালমোৱাৰ সাপকাটা গাঁৱত হাজো দৌলাহাল গড়কাপ্তানি পথৰ দাঁতিত দুৰ্গা পূজাৰ পূৰ্বে বৰক্ষেত্ৰীত প্ৰথমখন মদৰ দোকান মুকলি কৰাৰ পিছতে শেহতীয়াভাৱে বৰতলা পেট্ৰল পাম্পৰ নিচেই ওচৰত দ্বিতীয়খন মদৰ দোকান আৰম্ভ কৰে দুগৰাকী ব্যৱসায়ীয়ে। বৰক্ষেত্ৰীত দুখনকৈ মদৰ দোকান মুকলি কৰাৰ বিষয়টোত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে জাঙুৰ খাই উঠি আজি প্ৰতিবাদ সাব্যস্ত কৰে। মদৰ দোকান দুখনৰ জৰিয়তে বৰক্ষেত্ৰী শৈক্ষিক তথা সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে আজি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ কৰ্মীসকলে মদৰ দোকানৰ শীঘ্ৰেই অনুজ্ঞাপত্ৰ বাতিল কৰক, অসম চৰকাৰ হাই হাই, আবকাৰী বিভাগ হাই হাই, বিজেপি চৰকাৰ হাই হাই, মদৰ দোকানৰ পৰিৱৰ্তে শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিয়ক ইত্যাদি ধ্বনি প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মদৰ দোকান দুখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দোকান দুখন বন্ধ কৰাৰ দাবীৰে নলবাৰী উপায়ুক্তলৈ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে মদৰ দোকান দুখনৰ অনুজ্ঞাপত্ৰ বাতিল নকৰিলে বৰক্ষেত্ৰীত ইতিহাস সৃষ্টি কৰিব পৰাকৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে। মোকালমোৱাৰ বৰতলাৰ পৰা পংকজ বৰ্মনৰ ৰিপৰ্ট, অসম 24। সমষ্টিত কেইদিনমান আগতে দুখনকৈ মদৰ দোকান ইয়াত প্ৰচলন হৈছে, চৰকাৰে অনুজ্ঞাপত্ৰ দিছে আৰু আমি জানিব পাৰিছোঁ অতি শীঘ্ৰে আৰু কেইখনমান বোলে অনুজ্ঞাপত্ৰ ইয়াত দিব। আৰু আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে যি দুখন মদৰ দোকানে এনেকুৱা বৰক্ষেত্ৰী সমষ্টিৰ শান্তিপ্ৰিয় ৰাইজক মদৰ দোকান দি অশান্তি বিয়পাব বিচাৰিছে, সমাজ বিশৃংখল কৰিবলৈ বিচাৰিছে, অসম চৰকাৰে যাতে বৰক্ষেত্ৰীবাসী ৰাইজৰ মনৰ কথা বুজি অতি শীঘ্ৰে মদৰ দোকান দুখন বন্ধ কৰক আৰু যাতে আজিৰ পৰাই অসম চৰকাৰে আমি ভাবোঁ নতুনকৈ আৰু যাতে বৰক্ষেত্ৰী সমষ্টিত কোনো মদৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰে, আৰু যদি কৰে আমি বৰক্ষেত্ৰীবাসী সৰ্বসাধাৰণ শান্তিপ্ৰিয় ৰাইজে এই মদৰ দোকান চৰকাৰৰ এই কূটনীতিৰ বিৰুদ্ধে আমি জোৰদাৰ আন্দোলন কৰিম, যিটো আন্দোলন গণতান্ত্ৰিকভাৱে হয়তো অসমৰ এটা চিৰস্মৰণীয় ঘটনা হৈ ৰ'ব।